Hey guys, welcome to my channel Ankita. আৰু আজি আপোনালোকৰ কাৰণে এটা ফানি ভিডিঅ' লৈ আহিছো মানে মই এনেকুৱা ভিডিঅ' কৰা নাই বা এনেকুৱা খানা মই মানে খোৱা নাই কেতিয়াও এনেকুৱা অদ্ভুত খানা আৰু আপোনালোকে থাম্বনেইলটো দেখি গমে পাইছে আৰু মই মানে খানাবোৰ আজি প্ৰথমবাৰ ট্ৰাই কৰিম আৰু জনাম বাৰু কেনেকুৱা লাগে অবভিয়াছলি কিছুমান খানা মানে ভাল লাগিব আৰু কিছুমান খানা কিন্তু একদম বেয়া লাগিব দে মই আজিলৈকে ট্ৰাই কৰি মানে খোৱা নাই কিন্তু আজি ট্ৰাই কৰিম আৰু কেনেকুৱা লাগে আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকুৱা লাগিছে খাই যদি ভাল লাগে আপোনালোকে এনেকৈ ট্ৰাই কৰিব খাব ঘৰতে আৰু যদি বেয়া লাগেতো নাখাব আৰু আজি মই মেখেলা চাদৰ পিন্ধি আছোঁ বিকজ আজি গৰু বিহু হয় তো ভাবিলোঁ ফটো উঠাৰ কাৰণে মই মেখেলা চাদৰযোৰ পিন্ধিছোঁ ফটো উঠিলোঁ আৰু ভিডিঅ' বনাইছোঁ এইযোৰ মেখেলা চাদৰ বহুত ফেভৰেট হয় সেইকাৰণে পিন্ধিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ কাৰণে ইউটিউবৰ ভিডিঅ'টো বনাওঁ আজি আৰু খাওঁ আৰু আজি উল্টা পুল্টা বস্তু গৰু বিহুৰ দিনাখন মানে ৱেট কম্বিনেশ্যন আৰু মানে কিবা কিবি আৰু উল্টা পুল্টা আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব তো প্ৰথম খানাটো হৈছে মই এয়া কেক লৈ লৈছোঁ এইটো কেক মোৰ বহুত ভাল লাগে খাই এইটো কেক বহুত টেষ্টি হয় আৰু ইয়াৰ লগত মই খাম এইটো টমেটো কেটচাপ এইটো মই কিবা জমেট'ৰ পৰা অৰ্ডাৰ কৰোঁতে কিবাহৰ লগত মই পাইছিলোঁ সেইকাৰণে মই আজি এইটো কেকৰ লগত খাম মই মানে সেই জমেট'ৰ লগত মানে চাওমিনৰ লগত পাইছিলোঁ চাগে বা কিবা সেনেকুৱা খানাৰ লগত কিন্তু সেইটোৰ লগত নাখালোঁ ন তো সেইকাৰণে মই এইটো টমেটো কেটচাপ আজি মই এয়া কেকৰ লগত ট্ৰাই কৰিম আৰু জনাম কেনেকুৱা লাগে এয়া লৈ লৈছোঁ বেছিকৈ লৈ লৈছোঁ মই এয়া মই এয়া লৈ লৈছোঁ কেটচাপ কেকৰ লগত খাই চাওঁ এতিয়া বহুত বেয়া লাগিছে দেই এইটো মানে বকৱাছ মোৰ মানে ভিতৰলৈকে যোৱা নাই কলৰ ভিতৰলৈকে নাযায় ইমান বকৱাছ লাগিছে ন খাই কিন্তু এনেই খালি এক পিচ খাই চাওঁ এইটো কেক এইটো কিন্তু টমেটো কেটচাপ নাই এইটো এনেই খাই চাওঁ কাৰণ মুখৰ টেষ্টে মানে বেয়া হৈ গ'ল খালি মানে এনেই খাই ভাল লাগে কেটচাপৰ লগত যে ভাল নালাগে আৰু নেক্সট খানাটো মোৰ ভাবিয়ে ভয় লাগিছে মই মানে এইটো চকলেট খাম এইটো বহুত মিঠা হয় আৰু মই সৰু থাকোঁতে এইটো পাইছিলোঁ চকলেট মাজতে বন্ধ হৈ গৈছিল এতিয়া আকৌ পাইছোঁ এইটো মিল্কী বাৰ হয় নেচলেৰ আপোনালোকে মাজতে পাইছিলে নে বন্ধ হৈ গৈছিলে প্লিজ জনাব এই চকলেটটোৰ লগত মই খাম এয়া নিমখ এয়া নিমখ লৈ লৈছোঁ মই এই চাম আৰু কেনেকুৱা লাগে কাৰণ এইটো বহুত মিঠা আৰু নিমখটো নিমখে আৰু কেনেকুৱা লাগে মিঠা প্লাছ নিমখীয়া ভাল লাগিলেতো ভাল লাগিল বেয়া লাগিলে যে ৱেষ্ট যাব এইটো মই নিমখত নাই নালাগে মই ওপৰত লৈ ল'ম চকলেটৰ ওপৰত লৈ ল'ম নিমখটো তেতিয়াহে লাগিব এয়া চকলেটৰ ওপৰত লৈ লৈছোঁ নিমখ অকলে খাওঁ নোৱাৰি নিমখলৈ ইমান বেয়া লাগিছে ন খাই কেতিয়াও লাইফত কেতিয়াও ট্ৰাই নকৰিব এইটো নিমখৰ লগত চকলেট অকলে ভাল লাগিছে মুখৰ মানে টেষ্টটোৱে নাইকিয়া হৈ যায় নেক্সট কি খাওঁ মই ভাবোঁ ৰ'ব নেক্সট লৈ আহিছোঁ মই এয়া চিপছ এইটো মানে স্পাইচি হয় চিপছটো আৰু লগত লৈ আহিছোঁ বগৰী এইটো কিন্তু মই খাজুৰৰ টেমাত থৈছে দেই আমাৰ মানে অসমীয়া নহয় আৰু ইণ্ডিয়ান যোগাৰ ইয়াৰ ভিতৰত বগৰী আচাৰ আছে এইটো টেঙা হয় টেঙা বগৰী আচাৰটো হয় মিঠাটো নহয় আৰু এইটো চিপছটো জ্বলা হয় খাই চাওঁ মই এইটো আৰু চিপছ এক পিচ লৈ লৈছোঁ আৰু বগৰী লৈ লওঁ মই মানে খাই আধা কৰিছোঁৱে বগৰী সেইকাৰণে এইটো বগৰী এইটো চিপছ বগৰী আৰু চিপছ ফুচকাৰ নিচিনাকৈ লৈছোঁ মই এতিয়া খাই দিওঁ
মই যে চিপছ খাইছোঁ গমেই পোৱা নাই বগৰীৰ লগত মিক্স হৈ গৈছে চিপছৰ খালি ক্ৰাঞ্চি সেইটো আহিছে চিপছৰ যোনটো ক্ৰাঞ্চিটো আছে নহয় সেইটো আহিছে কিন্তু চিপছ যে খাইছোঁ মই গমেই পোৱা নাই বগৰীৰ মানে টেষ্টটো আহি গৈছে আৰু চিপছৰ টেষ্ট 1%টো অহা নাই গোটেই বগৰীটোৰে টেষ্টটো আহিছে খাব পাৰি ঠিক ঠাক মানে বগৰীৰ টেষ্টে আহে চিপছৰ টেষ্ট গমেই নাপায় নেক্সট মই দুটা বহুত হেল্ডি বস্তু লৈ আহিছোঁ এইটো কিন্তু খাজুৰৰ টেমাটোত খাজুৰে থৈছে দেই সেইটোত কিন্তু বগৰী থোৱা নাই দেখাই আছোঁ এয়া খাজুৰ এইটো খাজুৰ খাম মই উইথ চিকেন চচেজ এইটো চিকেন চচেজ হয় আৰু এইটো খাজুৰ হয় এইটো মই কেনেকৈ মিক্স কৰোঁ ছিঙি লওঁ হা তাৰপিছত মই চিকেন চচেজৰ ওপৰত থ'ম এইটো খাজুৰৰ ওপৰত মানে চিকেন চচেজৰ ওপৰত খাজুৰটো থৈছোঁ এয়া পৰি গ'ল এয়া এতিয়া খাম ভাল লাগিছে খাজুৰৰ যোনটো মিঠাটো সেইটো কমি গৈছে আৰু কিন্তু মানে চিকেন চচেজৰ টেষ্টটো ইমান এটা মানে অহা নাই খাজুৰে ডমিনেট কৰিছে চিকেন চচেজৰ কিন্তু এনেই খাব পাৰি ইমানো মানে চকলেট নিমখ তাৰপিছত কেক উইথ চচ সেনেকুৱা লগা নাই আৰু খাব পাৰি কিন্তু খেজুৰে চিকেন চচেজৰ ডমিনেট কৰিছে ইয়াৰ পিছত নেক্সট ইনগ্ৰিডিয়েণ্টছটো হ'ল এয়া বিস্কিট লৈছোঁ বিস্কিটৰ লগত বহুতে কল খায় কিন্তু মই আজি এয়া আঙুৰ লৈছোঁ বিস্কিট উইথ আঙুৰ তিনিটা ল'ম তিনিটা নাথাকে চোন দুটাই লৈছোঁ এয়া বিস্কিট আৰু এইটো দুটা আঙুৰ থাৰ্ড নম্বৰটো পিছতকৈ সোমাম যদি মুখত সোমাই খাই চাওঁ বেয়া লগা নাই বিস্কিটটো একচুৱেলি টাইম পাছ বিস্কিট হয় ন বেয়া লগা নাই মানে নিমখ লাগিছে আৰু আঙুৰৰ মিঠাটো লাগিছে ভাল লাগিছে চলি যায় আৰু মানে বহুত ৱাও ক'ব নোৱাৰি খাব পাৰি আৰু মানে হেল্ডি উইথ আনহেল্ডি চলি যায় তাৰপিছত নেক্সট ভাবোঁ মানে ঘৰত যি বস্তু আছে মই কি কৰিছোঁ অকণকৈ উঠাই আনিছোঁ আৰু খাই আছোঁ যে কেনেকুৱা লাগে খাই বাছ সেয়াই আৰু সেইটোৱে চাই আছোঁ মানে কম্বাইন কৰি মানে চাই আছোঁ কেনেকুৱা লাগে নেক্সট মই লৈ আহিছোঁ এইটো চানা মানে জ্বলা চানা হয় হালদিৰামৰ এইটো আৰু লগত খাম মই ৰ'ব কেমেৰাৰ আগততো চুলি ঠিক কৰিব লাগিবই মোৰ এইটো ডেইলি ৰুটিন চানাৰ লগত মই চেনি খাম চেনি খাই চাওঁ ৰ'ব এইটো খুলিলোঁ তাৰপিছত অকণমান হাতত লৈছোঁ এয়া হাতত লৈ লৈছোঁ আৰু ইয়াতে মই মানে এতিয়া চেনি মিক্স কৰিম এয়া লৈছোঁ আৰু এয়া চেনি দি দিম চেনি আৰু চানা খাই চাওঁ কেনেকুৱা লাগিছে জানে এটা যে বিকাজিৰ নেকি খট্টা মিঠা যে চানাটো যে আছে যে সেনেকুৱাই লাগিছে মানে খট্টা মিঠা নহয় তীখা মিঠা টাইপ কিবা এটা চানা আছে বিকাজিৰ সেইটোৰ নিচিনাই লাগিছে মানে জ্বলা আৰু মিঠা ন খাব পাৰি বেয়া লগা নাই কিন্তু মানে ঠিক ঠাক চলি যায় কিন্তু এনেকুৱা নহয় যে মানে এনেকৈ খাই থাকিম এনেকুৱা নহয় অবভিয়াছলি অকলে চানাটো অকলে এনেকৈ খালে মানে বেছি ভাল লাগে কিন্তু মানে খট্টা মিঠা চানাটোৰ নিচিনা লাগিছে ভাল লাগিছে খাই পেলাই আৰু নাখাওঁ নেকি মানে মুখখনৰ একদম টেষ্টে নাইকিয়া হৈ গ'ল মানে ইমান উল্টা পুল্টা বস্তু খালোঁ ন মানে কি খাইছোঁ ন মুখখন একদম পাত্তা পোৱা নাই মানে এনেকুৱা লাগি আছে ন কিবা যেন অদ্ভুত বস্তু পেটত গৈ আছে পেটটো চাগে আজি পাগল হৈছে কি খাই আছে তাই অচিনাকি বস্তু এনেকুৱা তো ভাবিছোঁ ইয়াতে মানে ভিডিঅ' আৰু ব্লগ নহয় মই ব্লগ কৰি থাকোঁ সেইকাৰণে খালি ব্লগ আহে
তো ইয়াতে ভিডিঅ'টো এণ্ড কৰোঁ আৰু আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ইফ ভাল পালে দেন প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো বাই বাই আৰু এটা কথা বহুতে মোক কৈ আছে যে মোৰ ভিডিঅ'ছবোৰ নাপায় আপোনালোকে যদি মোৰ ভিডিঅ'ছবোৰ নাপায় দেন প্লিজ বেল আইকনটো ক্লিক কৰি অল কৰি দিব তেতিয়াহ'লে মোৰ চব ভিডিঅ'বোৰ পাই থাকিব সেয়াই আৰু বাই বাই